নমস্কাৰ NKPAYS হৈছে এনেকুৱা এটা বিজনেছ এপ্লিকেশ্যন যাৰ জৰিয়তে আপুনি মোবাইল ৰিচাৰ্জ, ইলেক্ট্ৰিচিটি বিল পেমেণ্ট, টিভি ৰিচাৰ্জ, গেছৰ বিল পেমেণ্ট, ডমেষ্টিক মানি ট্ৰান্সফাৰ, পান কাৰ্ডৰ এপ্লাই, আধাৰৰ জৰিয়তে পইচা লেনদেন ইত্যাদি ধৰণৰ কামসমূহ কৰিব পাৰে। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কেনেকৈ NKPAYS এপটোৰ জৰিয়তে AEPS সুবিধা অৰ্থাৎ আধাৰৰ জৰিয়তে যোনটো লেনদেন কৰিব পাৰি সেই সুবিধাটো কেনেকৈ ব্যৱহাৰ কৰিব তাৰ বিষয়ে গম পাব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে NKPAYSৰ B2B এপ্লিকেশ্যনটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰাৰ পাছত এপটোৰ জৰিয়তে পোনে AEPSৰ বাবে আপুনি ৰেজিষ্টাৰ কৰিব নোৱাৰে। তাৰ বাবে আপুনি NKPAYSৰ ৱেবছাইটত যাব লাগিব। NKPAYS.in নামৰ ৱেবছাইটটি আপোনাৰ ডেস্কটপ অথবা মোবাইলত অপেন কৰাৰ পাছত আপুনি তাত আপোনাৰ ৰিটেইলাৰ, ডিষ্ট্ৰিবিউটাৰ অথবা মাষ্টাৰ ডিষ্ট্ৰিবিউটাৰৰ লগইন ID এণ্ড পাছৱৰ্ডটো দি পিনে আপুনি প্ৰথমতে লগইনটো কৰি ল'ব লাগিব। লগইন সম্পন্ন হোৱাৰ পিছত ৱেবছাইটটিত শ্ব' হৈ থকা AEPS 2 নামৰ অপশ্যনটিত ক্লিক কৰি আপুনি পেমেণ্ট ছিষ্টেমত ক্লিক কৰিব। তাৰ পিছত আপোনাক বেলেগ এখন উইণ্ড'লৈ লৈ যোৱা হ'ব। সকলো অ'কে ক্লিক কৰাৰ পিছত আপোনাৰ আগত এতিয়া এনেকুৱা ধৰণৰ এখন উইণ্ড' অ'পেন হৈ যাব, য'ত আপুনি আপোনাৰ মেম্বাৰ আইডিটো হৈছে আপুনি ৱেবছাইটটোত লগইন কৰাৰ লগে লগে আপুনি ৱেবছাইটত এটা ID বুলি সংখ্যা দেখা পাইছে, সেইটো হৈছে আপোনাৰ ID। এতিয়া আপুনি আপোনাৰ মেম্বাৰ আইডি ঘৰত পুট কৰি দিয়ক। মেম্বাৰ আইডিটো ঘৰত পুট কৰাৰ লগে লগে কিছুমান ডিটেইলছ ৱেবছাইটটোৱে অট'মেটিকেলি ফিল কৰি দিব। সকলোবোৰ ডিটেইলছ সুন্দৰকৈ ফিল আপ কৰাৰ পিছত যেতিয়া আপুনি ছাবমিট বাটনটো ক্লিক কৰিব তেতিয়া আপোনাৰ নামত এটা BC নাম্বাৰ জেনেৰেট হ'ব। ছাবমিট বাটনটো ক্লিক কৰাৰ পিছত এতিয়া আপোনাৰ KYC ডকুমেণ্ট আপলোড কৰিবৰ কাৰণে আন এখন উইণ্ড'লৈ লৈ যোৱা হ'ব। কণ্টিনিউ বাটনটো ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰলৈ এটা OTP আহিব। OTPটো ইয়াত পুট কৰি দিয়াৰ লগে লগে আপুনি OTPটো ভেৰিফাই কৰি ল'ব লাগিব। এতিয়া আপোনাক KYCৰ বাবে ডকুমেণ্টসমূহ আপলোড কৰিবলৈ কোৱা হ'ব আৰু প্ৰতিটো ডকুমেণ্টৰ ছাইজ মিনিমাম 200 KBতকৈ তলত হ'ব লাগিব। KYC ডকুমেণ্ট আপলোড কৰিবৰ কাৰণে আপোনাক এটা ID প্ৰুফ, এড্ৰেছ প্ৰুফ, আপোনাৰ দোকানৰ ফটো আৰু আপোনাৰ পাছপৰ্ট ছাইজৰ ফটো এখন দৰকাৰ হ'ব। KYC ডকুমেণ্ট আপলোড সম্পন্ন হোৱাৰ পিছত আপুনি ছাবমিট বাটনটো ক্লিক কৰক আৰু NKPAYS অথৰিটি এপ্ৰুভ কৰালৈ আপুনি অপেক্ষা কৰক। আৰু 24 ঘণ্টাৰ ভিতৰত আপোনাৰ IDত AEPS ফিচাৰটো এক্টিভ হৈ যাব। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আপুনি গম পালে যে NKPAYSৰ B2B এপ্লিকেশ্যনটোত আপুনি কেনেকৈ AEPSৰ বাবে এপ্লাই কৰিব। গতিকে যদি ভিডিঅ'টো চাই আপুনি ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ভিডিঅ'টো আপুনি ফেচবুক পেজত চাই আছে তেন্তে ফেচবুক পেজখন ফ'ল' কৰিব, লাইক কৰিব। ধন্যবাদ।